আমি নাইট শ্বুট আহি পাইছোঁহি এতিয়া মেকআপ হৈ গ'ল এয়া আমিন বাহাদুৰ নমস্কাৰ তেওঁ আহিছে বৰপেটাৰ পৰা তেওঁ নমস্কাৰ মোৰ নাম সুৰজিত দাস মই ভূপাল কেৰেক্টাৰটো কৰিছোঁ মই যোৰহাটৰ পৰা আহিছোঁ কৈ দিবা নমস্কাৰ মোৰ নাম ফাৰুক আহমেদ আৰু মোৰ ঘৰ চনচলি আৰু আমি গোলমাল ফিল্মখন কৰি আছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আহি আছে নতুনকৈ ৰাজ কৈ দিয়া নমস্কাৰ মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ কাৰ্বি আংলঙৰ ল'ৰা মই ৰাজ হয় আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই ফিল্মখন আঁকোৱালি ল'ব আৰু নাজানো বাকীখিনি ৰাতিপুৱাটো ভালে লাগিলে কৰি বহুত ভাল লাগিলে এবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় নাজানো আৰু প্ৰথমবাৰৰ বাবে কৰি আছোঁ আগতে কভাৰ ভিডিঅ' চিডিঅ' কৰিছোঁ ন একেলগে কৰিছোঁ এবাৰ মানে ফিল্ম কেনেকুৱা হয় চাব আপোনালোকে আহি আছে ন তেওঁ লক্ষ্যদা আমি একেলগে শ্বৰ্ট ফিল্ম কৰিছিলোঁ আগতে লগতে আমি ৱৰ্কশ্বপো কৰিছোঁ বাকী কৈ দিয়ক আপুনি আপোনাৰ লগত বাকী মৰ্ণিঙততো আপোনালোকক পাইছোঁৱেই গতিকে এতিয়া নাইট শ্ব'ৰ কাৰণে আমি সাজু হৈছোঁ আপোনালোকে সাদৰে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ ফিল্মখনৰ নাম কি সেইটো জানিবগৈ আৰু ক'ত দেখা হ'ব নামটো কমেডি ধামাকাত পাব গোলমাল ঠিক আছে থেংক ইউ মেকআপ আৰ্টিষ্ট লতামণি বা এয়া আমাৰ মডেলিং ৰেখামণি ৰশ্মি নামটো পাহৰিয়ে থাকোঁ নহয় ৰশ্মি বা গৈ পেলাই কি হ'ল ৰেখামণি হ'ল তাৰপিছত এইজন দেখিছেনে এইজনেই হ'ল সেইজন যিজনে আন্ধাৰত থাকে বেছিকৈ সেইজনেই হ'ল কৃষ্ণৰাজ কাশ্যপ নমস্কাৰ এতিয়া আমি ৰাতিপুৱা পৰা শ্বুটিং কৰিলোঁ আমি ৰাতিপুৱা অলপ বনাইছিলোঁ কিবা কিবি কৈ অলপ খোলা হৈছে মানুহ এতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এক্সপিৰিয়েঞ্চ এখন ব্যতিক্ৰমী এখন চিনেমা নিৰ্মাণ কৰিব গৈ আছে আমাৰ নগাঁৱৰ পৰা প্ৰথমবাৰ ক'লে ভুল হ'ব আগতে চাগে হৈছে ভালকৈ মই নাজানো অভিজ্ঞ নহয় সেই বিষয়ত তথাপি আমি ইয়াত মানে আমি স্থায়ীখিনিয়ে কৰি আছোঁ স্থায়ী আৰু চেষ্টা কৰিছোঁ আমি আমাৰ সপোন অলপ আছে দিয়কচোন সপোনখিনি বাস্তৱ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কিমান দূৰ সফল বিফল হয় নাজানো পৰৱৰ্তী সময়ত ভুল শুদ্ধখিনি আঙুলি দিব আমি চেষ্টা কৰি যাম শুদ্ধ কৰিবৰ কাৰণে ধন্যবাদ আমি অলপ পিছত লগাই আছোঁ গোলমাল আমি এতিয়া দেখুৱাব ওলাইছোঁ ফটো গুৱাহাটীৰ পৰা আহিছে ইন্দ্ৰজিৎ ছাৰ নমস্কাৰ গোলমালত আজি মোৰ শ্বুটৰ প্ৰথম দিন গতিকে খুবেই আশাবাদী চিনেমাখন ভাল হ'ব বুলি আপোনালোকেও চাব বুলি আশা কৰিছোঁ আৰু আপোনালোকেও নিশ্চয় ভালেই পাব থেংক ইউ বিকিতা কিবা ক'ব ফাইনেলি আমাৰ ডিৰেক্টৰ চাব আমাৰ ডাইৰেক্টৰ প্ৰডিউচ আৰু স্ক্ৰিপ্ট ৰাইটাৰ নমস্কাৰ আৰু আমি ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু বহুত কিবা কিবি লাহে লাহে গম পাই থাকিব চিনেমাখনৰ বিষয়ে গতিকে আমাৰ সৈতে থাকক আৰু যেতিয়া চিনেমাখন মুক্তি পাব আপোনালোকে চাবলৈ আহক দলে বলে ওলাই আহক আমাক সাহস দিয়ক থেংক ইউ কৃষ্ণ আহি পালোঁ এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ড হয় কিমান দিনৰ মই লগ পাইছোঁ ক'ব নোৱাৰোঁ 6 মাহমান হৈ গ'ল চাগে মুহূৰ্তৰ দিনা পাইছিলোঁ মুহূৰ্তত লগ পাইছিলোঁ বাকী মই বৰপেটাৰ হয় তো আপোনালোক চবকে বৰপেটা লয়াৰ আছামৰ ভাষাত কৈছোঁ চবেই আমাৰ চিনেমাখন চাব লাগিব আৰু আমাৰ লগত থাকিব লাগিব চবকে সেই কৈছোঁ হাত জোৰ কৰি কৈছোঁ আৰু থেংক ইউ